সম্মানীয় দৰ্শকবৃন্দসকল, সাঁথৰ আড্ডা চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগতে দিয়া প্ৰশ্নটো আছিল কোনখন দেশত এতিয়ালৈকে যুদ্ধ হোৱা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছুইজাৰলেণ্ডত। শুদ্ধ উত্তৰ দেউতাসকলক ধন্যবাদ জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাতি আহি ৰাতি যায়, কোৱাচোন অলপমান ভাবি চাই। সময় সমাপ্ত। ক'ব পাৰিলেনে উত্তৰটো কি? উত্তৰটো হৈছে তাৰিখ, হয়নে? আজিৰ ২ নম্বৰ প্ৰশ্ন, কোৱাচোন কোৱা ভাই হৈ থাকোঁতেও কাৰ চকু থাকে মেল খায়। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে মাছ। পিছৰ প্ৰশ্নটো হৈছে এনেকুৱা কি হাত আছে লিখন হাতে কেতিয়াও লিখিব নোৱাৰে। সময় শেষ। উত্তৰটো হৈছে যোৰহাট। ৪ নম্বৰ প্ৰশ্ন, ভাত গড় গড় শাক গড় গড়, আলহী আহিল কৰ খৰ দৰ। সময় সমাপ্ত। উত্তৰটো হৈছে পায়খানা। পিছৰ প্ৰশ্নটো হৈছে সেইটো কি যিটো আপোনাক দিয়াৰ আগতে আপোনাৰ পৰা লয়। উত্তৰটো ভাবি পালেনে? উত্তৰটো হৈছে ফটোগ্ৰাফাৰ, হয়নে? ৬ নম্বৰ প্ৰশ্ন, এনেকুৱা কি মাহত শনিবাৰ নাথাকে। সময় সমাপ্ত। উত্তৰটো হৈছে মাটি মাহত। এতিয়া ৭ নম্বৰ প্ৰশ্ন, দুটা থাকে খুটা মাজতে আছে ফুটা, সুমুৱাই দিলে শুই থাকে ৰাতিপুৱাহে উঠে। ক'ব পাৰিবনে উত্তৰটো কি? হয়, উত্তৰটো ভাবি পাইছেনে? উত্তৰটো হৈছে দুৱাৰৰ কিলিপটো। পিছৰ প্ৰশ্নটো হৈছে মোকে কাটে মোকে মাৰে মোকে খায় জীৱন্তৰে। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হৈছে ধান। এতিয়া ৯ নম্বৰ প্ৰশ্ন, এনেকুৱা কি বস্তু আছে যিয়ে এজন মানুহক দুজন কৰিব পাৰে। উত্তৰটো অলপ ভাবি চিন্তি জনাব। সময় সমাপ্ত। উত্তৰটো হৈছে আইনা। পিছৰ প্ৰশ্নটো হৈছে বিয়া নপতাকৈ কেনেকৈ স্বামী হ'ব পাৰি। সময় সমাপ্ত। উত্তৰটো হৈছে সন্ন্যাসী। বন্ধু বান্ধৱীসকল, এইটো প্ৰশ্ন আপোনালোকৰ বাবে। উত্তৰটো কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে সাঁথৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।